আকাশী লতাৰ হিপা নাই, ধুনীয়া ছোৱালী চুলি নাই। আচ্ছা কেনে মানে গৰমটো আৰু ৰ'দটো জানে কেনেকুৱা গৰম পৰিছে আজিকালি, বতৰ কেনেকুৱা। তো হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে, ভালনে? মোৰতো ভালেই। তো বহুত দিনৰ মূৰত আকৌ ওলাই আহিছোঁ মানে ব্লগ বনাবলৈ। মানে এই গৰমত দিনটো ব'ৰ হৈ আছোঁ, সেইকাৰণে পাছবেলা এতিয়া কেনিবা পাক ওলাই যাওঁ, তাকে ভিডিঅ' এটা বনাই দিওঁ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু মোৰ লগত আছে তেখেত। এতিয়া যাম আৰু ধুনীয়া ধুনীয়া ঠাই চাবলৈ। তো আপোনালোকক চাই দেখাম আৰু কেলে চাইছ? নাই একো নাই একো নাই চালা, এই গোটেই ভিডিঅ' খাৰাপ কৰিছে। তাৰপিছত এতিয়া আমি গৈ আছোঁ সেইখন জানো কেনি যাম, মুঠতে গৈ থাকোঁ আৰু। তো ভিডিঅ'টো চাই থাকক। আচ্ছা। তো বন্ধুসকল এইখিনি চাওক, এইখিনি হৈছে আকাশীলতা। মানে আকাশীলতা শিপা নাই বুলি কয়তো, গান এটা আছে এনেকুৱা। মই অলপ টানি চাওঁ, বুজালি মানে আহিলে মই গানটো সোঁৱৰাই দিম, এফালে দেখা। আকাশী লতাৰ হিপা নাই, ধুনীয়া ছোৱালী চুলি নাই। আচ্ছা বঢ়িয়া। আৰু আছিলে আৰু বাকী লাইনটো, আৰু বাকী লাইনটো মই আৱিষ্কাৰ কৰিব লাগিব। ঠিক আছে। এই ইয়াত এইফালে আকাশীলতা, এইজোপা এইফালে বাইক আহিছে, সেইফালেও আছে। বাইক আহিছে। প্ৰতিডোখৰতেই আকাশীলতা আছে এইবোৰত। তো আমি এতিয়া ৰখিলোহি ৰঙা দলঙত। এখন ৰঙা দলং বুলি কয়। এইফালে এডোখৰ গৰিয়াটিং, এডোখৰ হাতী বাট না কি বুলি কয়। এতিয়া দুখনৰ মাজত আছোঁ। আচ্ছা তেনেকুৱা কথা, মই বুজি নাপাওঁ, গম নাপাওঁ। খালি এডোখৰ ৰঙা দলং বুলি কয়, তাতে ৰখি আছোঁ এতিয়া। আৰু আগলৈ যাম, মানে গুইজানলৈকে চেষ্টা কৰিম যাবলৈ। চাওঁ কিমান লাগে বাৰু। গুইজানলৈকে যাবলৈ তেল আছে নি? তেল নাই, মুঠিব লাগিছে, মুঠ ভৰাই ল'ব লাগিব। নাজানো, কিন্তু পানী দি আছে। আমি চকুৰে নিশ্চয় মনিব পাৰিছো, আপোনালোকে পাৰিছে। চাই থাকক। পৰিলো এতিয়া পালোহি মানে এখন কলীয়া পানীত। মানে এখন বনাই আছে, এই ইয়াত লিখা আছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। কি লিখা আছে এখন, ধেৰ কি আছে এখন, আছাম টুৰিজম। ইয়াত মানে কটেজ এখন বনাই আছে, বহুত দিনৰ পৰা বনাই আছে, কিন্তু সম্পূৰ্ণ হোৱা নাই। তাকে আজি সোমাই আহিলোঁ কেনেকুৱাকৈ বনাই আছে চাবলৈ। এডোখৰ আমি চিধা যাম। ভাল লাগিছে কিবা এটা। অতি সোনকালে এখন মুকলি কৰা হ'ব। এতিয়া নাজানো, খালি বস্তুটো চাই পিনি মানে প্ৰায় 70% কাম সম্পূৰ্ণ হ'লেই। সেইটো থোংগে, সেইটো মেইন মালটো সেইটো আকৌ। তাৰমানে তাৰপৰা অলপ মানে ইয়াৰ দেখা পাব ভালমানখিনি বস্তু, এইখিনি জেগা। কোনোবাই ইয়াত চশমা থৈ গ'ল, আহক চাব। চশমা এডাল নাল থকা চশমা থৈ গৈছে তাৰমানে। মালটো ঠিকেই বনাইছে তাৰমানে। এইফালে অলপ তো ওপৰলৈ যাওঁ, তো চাওঁগৈ, আপোনালোকো দেখাম বাৰু। নহয় এশপলা আহিলোঁ দেই। ভাল লাগিছে। বহিব লাগিব ইয়াত। তই যে যাত নেজানো দেই, দেখা নাই সিহঁতি ইমান কষ্ট কৰি পিনি, বনাই আছে সিহঁতি। মোৰতো আইফোন নহয় যে, মন নাপাব আকৌ। জুম নকওঁ দেই, লাজ লাগিব। নাই ইমানখিনিয়ে তাৰমানে। আৰু আছে কেলে নাই, আৰু আছে। ক'ব পালহি যেন লাগে চোন, পালহি। কিবা এটা আছে ইয়াত, মানে টেংকি আছে, পানী টেংকি না কি, পানীয়ে হ'ব লাগে। পানী টেংকি 1, 2, 3, 4, 5টা। ভৰিটো হু হয়।
Pujam lagi. Ajang nih. এবাৰ ডিব্ৰুগড় সিভাগে এখন ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক ভাল লাগিব কিন্তু এখন যেতিয়া অপেনিং হ'ব ভাল লাগিব তো আপোনালোকে যদি বিদেশৰ পৰা চাই আছে আহিব লোকেল কোনোবা নালাগে বা কিবা নিদিয়ে নালাগে খালি যোন নেকি বিদেশ আমেৰিকা ইউক্ৰেইন ধুনীয়া জেগা এখন থাকক দিছ ইজ দ্য বিউটিফুল প্লেচ অফ তিনিচুকীয়া তো এতিয়া আমি তলে যাম তো এতিয়া ভাল লাগিলে মনটো ইয়ালৈ আহি কিন্তু পিকচাৰ अभी बाकी है इतना ही नहीं अच्छा रुको जरा তো গাইছ এতিয়া পালোহি আমি এয়া গুইটান ঘাট ও মাই গড পাছলে ভিউ চা সানসেট সূৰ্য অস্ত অসমীয়াত ক'বলৈ গ'লে এফালে যাঙা ভাই ভাইয়া এইফালে চাওক বালি পলস উটুৱাই নিয়াকে এনেকুৱাকে দি থৈছে বস্তা নি খৈ মানুহ আছে অলপ চলপ ইমান বেছি নাই হে এইবিলাকচোন চাকি ইয়াত গাছ বুনিব পাৰিছে নাই জানো চাকি বহুত আছে এখন পূজাৰ কাৰণে না কি পূজাৰ কাৰণে হ'ব ভয় লাগে নহয় নামিবলৈ নাজানো ইয়াতো বস্তা আছে তলত सनसेट देखा है माय डॉग्स यही देखने आए थे हम ये देखने आए थे क्या এইফালে চাওক ফেৰী এইখন ক'ৰবাত আছে জুম কৰি দেখাওঁ আপোনাক সৌখন ফেৰী এইফালেও আছে ঘাটটো বহুত দীঘল মানে সেই এডোখৰ আছেতো ইয়াৰ পৰাও ইয়াৰ পৰাও আৰু আছে তাৰমানে ইয়াত আছিলে স্কাইলেণ্ড এতিয়া উঠাই দিয়া হ'ল মানে কিবা কিবি কেছ হ'লতো সেইকাৰণে উঠাই দিলে চব খালী হৈছে এতিয়া নাই কুছ ভি নেই হে চব খালী তো গাছ সেই গুটি চাহ কি কৰি আছে মোবাইল লৈ আছে কিবা কিবি খেলি আছে এৰি দুটিমান আছে হ'ব দে গাছ মোবাইল ঘূৰি লাগিছে তো গাছ আহোঁতে মানে দুটা চকুটো মানে একদম মাখি না কি একে ডাঙৰজনী কিবা সোমাই গ'ল তো এতিয়া ইয়াত নামি মিনি ধুই চাওঁ নামিবলৈ মন যোৱা নাই জখা তথাপিও নামিব লাগিব উপায় নাই জয় শ্ৰীৰাম পেণ্টটো চা পেণ্টটো ফটা দুখীয়ালা ন এনেকুৱাই আকৌ মোবাইল হ'বা মেকআপ কৰিছিলোঁ চব যাবগৈ দিয়া कैसा लगा मेरा मजाक साले को बम से उड़ा दूंगा एक নহয় দেই তেনেকুৱা এতিয়া সোমাইছে নেকি সোমাই আছে মোৰ লিংগ মই সেইখন ফটো মই দি দিম বা এতিয়া ইয়ালৈ আহি ভাল লাগিল মানে মনটোৱে ভাল লাগিল আৰু দিনটো এইকেইদিন মানে গোটেইকেইদিন বৰ আছিলোঁ তো এনেকুৱা এটা জেগালৈ আহিলোঁ ভাল লাগিলতো আপোনালোকে যদি বৰ আছে এদিন দুদিন ফুৰিবলৈ আহক আৰু এনেকুৱা ধুনীয়া ধুনীয়া জেগালৈ এইটো সময়ত আহিলে বেছি ভাল লাগে যোনটো নেকি ছানছেট হৈ আছে সদায় কওঁ কথা তহঁতি নকওঁ মই গম পাওঁ
কৈ দিলে ভাল লাগে মোৰ সেইকাৰণে ধুনীয়া ধুনীয়া জেগালৈ আহি পাওঁ আপোনাৰ এনেকুৱা ধুনীয়া ধুনীয়া জেগালৈ আপোনাৰ দেখা পাওঁ যদি অলপো যদি ভিডিঅ' ভাল লাগিলে লাইক এটা কৰি দিব দেই হ'ব দেই হ'ব গুড নাইট ৰাতি হ'ব দিয়া Dihinge disange dibange Pagla diar parote